সকলোকৈ সুপ্ৰভাত জ্ঞাপন কৰিছোঁ আৰু আজি এই মুহূৰ্তত আপোনালোকে অৰ্থাৎ বিটিএডিৰ পৰা বড়ো বিভিন্ন সংগঠনৰ নেতাসকল বিশেষকৈ আমাৰ নাৰ্জাৰীদেৱ ৰমীয় নাৰ্জাৰীদেৱ আহি তেওঁৰ লগত এটা বৃহৎ টীম আহি মোক তেওঁলোকে আজি উৎসাহো যোগালে। তেওঁলোকে আজি ফাৰ্মখনৰ বিষয়ে কিবা জানিব অহাতকৈও বেছিকৈ মোক তেওঁলোকে উৎসাহ যোগালে। গতিকে তেখেতসকলৰ উৎসাহক মই একেষাৰে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই উৎসাহটোৱে তেওঁলোকে এনে এটা বাৰ্তা আমাৰ গোটেই অসমবাসীৰ বাবে লৈ যাব বিচৰা যেন মোৰ ধাৰণা হ'ল, যি বাৰ্তাটোৰ দ্বাৰা এটা বৃহৎ কৰ্ম সংস্কৃতিৰ কৰ্মধাৰা কৰ্মৰ বিপ্লৱ জড়িত হৈ আছে। আৰু বড়োসকল বিশেষকৈ মই দেখি আহিছোঁ, মই জানো বড়োসকলৰ লগত মোৰ দীঘল দিনৰ এক সম্পৰ্ক আছে আৰু সেই সম্পৰ্কত মই জ্ঞাত যে বড়োসকলৰ মাজত এক কৰ্ম, এক শৈক্ষিক, এক সামাজিক, এক সাংস্কৃতিক, এক ক্ৰিয়াৰ আৰু এক বৃহৎ অৰ্থনৈতিক বিপ্লৱ তেওঁলোকৰ মাজত গঢ় লৈ উঠিছে। আৰু এই ধাৰাবিলাকে অসমক বিশ্বৰ বুকুত চিনাকি কৰি দিয়াত ই এক বৃহৎ অৱদান হিচাপে পৰিগণিত হৈছে। আৰু এই বৃহৎ অৱদানত বৃহৎ অংশীদাৰ আৰু বৃহৎ নেতৃত্ব বহন কৰি আহিছে বুলি মই জ্ঞাত যে আপচু। গতিকে আপচুৰ দৰে এটা এক স্বজাতি দলে আহি এই কাকপথাৰহীন ঠাইত আজি এই শুভ ৰাতিপুৱাত যে এনেধৰণে আমি সমিলমিল হ'ব পাৰে, মই অতিকৈ আনন্দিত আৰু গৌৰৱান্বিত আৰু তেখেতসকলক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ কৰ্ম সংস্কৃতি আৰু এই বিপ্লৱটোৰ বিষয়ে যদি ক'বলৈ যোৱা যায়, ই অতিকৈ অসমত এক সম্ভাৱনাময় এক বিপ্লৱ আৰু সম্ভাৱনাময় এক ক্ষেত্ৰ আৰু এক সম্ভাৱনাৰ ব্যৱসায়। গতিকে আমি অৰ্থ বিপ্লৱৰ অবিহনে কোনো এটা জাতি, কোনো এটা জনগোষ্ঠী বিশ্ব দৰবাৰত থিয় হোৱাৰ বাদেই দিয়ক, আমি চলি যাব পৰা সামাজিক ব্যৱস্থাপনাৰ মাজত সমিলমিল কৰিব পৰা ক্ষেত্ৰতো এক অপাৰগ। গতিকে যে এই কণী উৎপাদনৰ দ্বাৰা আমি আমাৰ সমাজখনক বৃহৎভাৱে অৰ্থনৈতিক দিশত আগুৱাই নিব পৰা থল আছে। আজিও সমগ্ৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় বেছি সংখ্যক কণী বহিৰাজ্যৰ পৰা আমদানি হয়। গতিকে বহিৰাজ্যৰ পৰা আমদানি ইমান হৈ থকাৰ পিছতো আমাৰ এই ৰাজ্যবিলাকত যে এনেধৰণৰ উদ্যোগবিলাক গঢ়ি নুঠাটো এক দুৰ্ভাগ্যৰ বিষয়। আৰু এই দুৰ্ভাগ্যৰ মূল কাৰকবিলাক মই ভাবোঁ যে কি, চৰকাৰৰ যি ব্যৱস্থাপনা ই এক বৃহৎ জগৰীয়া। গতিকে এই ইণ্ডাষ্ট্ৰীবিলাকক লৈ, এই ক্ষেত্ৰবিলাকক লৈ যে যদিহে চৰকাৰ যন্ত্ৰটোৱে বিশেষ বিজ্ঞানসন্মত তেওঁলোকৰ কাৰ্যব্যৱস্থা যদি আৰু সদিচ্ছা যদি থাকিলেহেঁতেন, নিশ্চয় আজি আমি বহিৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহ'লহেঁতেন। আৰু আপোনালোকে সুদূৰ বিটিএডি এৰিয়াৰ পৰা আহি কাকপথাৰ আহি এই ফাৰ্মখন চাবলগীয়া নহ'লহেঁতেন। আপোনালোকৰ ঘৰে ঘৰে আৰু অসমৰ প্ৰতি ঘৰত এনেধৰণৰ ফাৰ্ম উভৈনদী হ'লহেঁতেন যদিহে চৰকাৰ যন্ত্ৰটোৱে সঠিকভাৱে ইয়াক পৰিচালিত কৰিলেহেঁতেন। এতিয়া আমাৰ বিশেষকৈ এটা বেচ আমি কাল কৰি আছোঁ, তথাপিও 16,000 to 17,000 বেচ এটা চলি আছে আৰু তলত পুনৰ আৰু এটা লেয়িঙৰ বেচলৈ অতিক্ৰম কৰি আছে। প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিছিলে আপুনি এইটো যিটো মানে বৃহৎ প্ৰচেষ্টা, মানে কিমানমান কেপিটেল? হয়, এইটো চাওক, ইয়াত এক দীঘল পৰিক্ৰমা। মই প্ৰায় 2000 চনতেই মই পল্ট্ৰি ইণ্ডাষ্ট্ৰীত আহিছোঁ। পল্ট্ৰি ইণ্ডাষ্ট্ৰীত অহা সময়ত মোৰ হাতত মূলধন আছিল 9,600 টকা। 9,600 টকাই মই 50টা ব্ৰইলাৰ প্ৰথম আৰম্ভ কৰিছোঁ। আৰু ব্ৰইলাৰ 50টা আৰম্ভ কৰাৰ পিছত আজিৰ তাৰিখত মই এই ফাৰ্মখন থিয় কৰাবলৈ সক্ষম হৈছোঁ। আজিৰ তাৰিখত কিমানমান ব্ৰইলাৰ আছে? এতিয়া গোটেইবিলাক লগে এটা ডাঙৰ আমাৰ দৰে সামান্য মানুহৰ ক্ষেত্ৰত এটা ডাঙৰ বুলিয়ে ধৰি লৈছোঁ। মই বৰ্তমান মোৰ নিজৰ হেচাৰী আছে, মোৰ নিজৰ দানা আছে। মই নিজে আজি ব্ৰইলাৰ নিজৰ ভালেকেইখন ফাৰ্ম কৰি গঢ়ি তুলিলোঁ আৰু লেয়াৰ ফাৰ্মো এতিয়া ইতিমধ্যে দেখিছে আপোনালোকে। মোটামুটি আজিৰ অৱস্থাত নিজে চলিব পৰা অৱস্থাত ভালকৈ আছোঁ। 2-4টা পৰিয়ালক চলাব পৰা এক সামৰ্থ্য অৰ্জন কৰিছোঁ। শদিয়ালৈ আহিছিলোঁ আৰু ডিব্ৰুগড়, তিনিচুকীয়া জিলাত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ আমি এই সাংগঠনিক কিছুমান কামৰ কাৰণে আহিছিলোঁ। আৰু যোৱাকালি ডিব্ৰুগড় জিলাক ইয়াত তদৰ্থ কমিটি এখনো গঠন কৰা হ'ল নিখিল বড়ো ছাত্ৰ সন্থাৰ। আৰু শদিয়াত আমি নিশা থাকিলোঁ। তাৰপিছত আজি এটা সুযোগ লৈ আমি কাকপথাৰত আইৰিছ গ্ৰুপৰ যিখন ফাৰ্ম, ইয়াৰ লেয়াৰৰ ফাৰ্ম আমি চালোঁ আজি ৰাতিপুৱাৰ ভাগত। আৰু খুব চাই ভাল লাগিছে, মানে যথেষ্ট ইয়াত মানে তেখেতসকলৰ যিখিনি উদ্যমিতাৰে তেখেতসকলে কামখিনি কৰি আছে, যথেষ্ট ভাল পাইছোঁ। আৰু তেখেতৰ স্বত্বাধিকাৰ আছে আমাৰ প্ৰসেনজিৎ মৰাণ, তেখেতৰ নেতৃত্বতে আজি 2002 চনৰ পৰাই মোটামুটি চলি আছে বুলি আমি গম পাইছোঁ। আৰু ইয়াত মোটামুটি লেয়াৰ আমি 20,000 ইয়াত দেখিছোঁ। যথেষ্ট ইয়াত মানে বিজ্ঞানসন্মতভাৱে তেখেতসকলে ইয়াত
যিখিনি উৎপাদন কৰিব লাগে মানে কণীৰ পৰা আদি কৰি পোৱালিৰ পৰা আদি কৰি তেখেতসকলে মানে ইয়াত মানে আইৰিছ গ্ৰুপে এইটো প্ৰডাকশ্যন কৰি আছে আৰু এইটো অঞ্চলত আমি দেখিছোঁ অৰুণাচল নাগালেণ্ডক কেন্দ্ৰ কৰি এই তিনিচুকীয়া ডিব্ৰুগড় যোৰহাটলৈকে মানে তেখেতসকলৰ যিখিনি ইয়াত তেখেতসকলৰ যিখিনি উৎপাদন সেই উৎপাদনখিনি আমাৰ যিখিনি বজাৰ আছে বজাৰখিনি মোটামুটি সামৰি ল'ব পাৰিছে আৰু তাৰ কাৰণে মই প্ৰসেনজিৎ মৰাণ তেখেত ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ তেখেতে যে ইয়াত মানে যথেষ্ট আমাৰ যিখিনি যুৱ চাম আছে তেখেতসকলক মানে উৎসাহ দিছে তেখেতে আৰু তেখেতৰ যিখিনি উদ্যমিতাৰে তেখেতে কাম কৰি আছে সেইটো আমি আশা কৰিছোঁ যে অদূৰ ভৱিষ্যতে আমাৰ যুৱ চামক তেখেতে যথেষ্ট উৎসাহিত কৰিব আৰু ইয়াৰ দ্বাৰা যে আমাৰ স্বনিৰ্ভৰশীলতাৰ যি এটা আঁচনি আছে আমাৰ যুৱ চামক লৈ চৰকাৰৰ আৰু তেখেতসকলে মানে যথেষ্ট কৰিব পাৰিছে বুলি ক'ব লাগিব আৰু ইয়াৰ যোগেদি মই ভাবিছোঁ যে আমাৰ যি আত্মনিৰ্ভৰশীলতা বা স্বনিৰ্ভৰশীলতাৰ যি এটা পৰিৱেশ সেই পৰিৱেশটো আমি অসমতো আমি সৃষ্টি কৰিব পাৰোঁ আৰু আমাৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত আমাৰ যুৱ চামে যাতে নিজে নিজৰ ভৰিত থিয় হ'ব পৰাকৈ যিটো আত্মনিৰ্ভৰশীলতাৰ যি এটা পদক্ষেপ মানে প্ৰসেনজিৎ মৰাণ ডাঙৰীয়াই দেখুৱাইছে তাৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ আৰু এই সুযোগতে আমি তেখেতক নিখিলপত্ৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ এই সুযোগতে ধন্যবাদ ছাৰক ফোন কৰি আছিলোঁ এটা আমাৰ বড়োলেণ্ড ডায়েৰী ফাৰ্মো কৰি আছোঁ সৰু সৰু ভাল 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 আপুনি আগে ফোন কৰিছিল ন হয় ভাল ভাল একচুৱেলি ভাল লাগিল যে আপোনালোক যে আহিলে মানে খুব খৰধৰ আপোনালোক খুব ব্যস্ত তাৰপিছত আপোনালোক যে আহিছে মই ভাবি আছিলোঁ এনেকৈ অন্ততঃ এসাঁজ খোৱাকৈ আহিব তেওঁলোকে বহি এসাঁজ খাম নহয় হয় 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 মোৰ একচুৱেলি মোৰ ৰঙিয়াত এটা প্ৰজেক্ট আপোনাৰ একেই বড়ো সম্প্ৰদায়ৰ এজন ব্যক্তি কৰিবৰ কাৰণে প্ৰজেক্ট গোটেইখিনি ৰেডি কৰা হ'ল বিপুল বড়ো চিনি পাই নিশ্চয় হয় তেখেতৰ কামখিনি মোটামুটি এটা অৱস্থালৈকে আগবাঢ়িলে কিন্তু এইকেইটা দিন লকডাউনৰ পৰা মই বেছি তেখেতক সহযোগ কৰিব পৰা নাই মই গুৱাহাটীৰ পৰা এৰি ইয়াত বেছি সময় আছোঁ মানে মই গুৱাহাটী লখৰা থাকোঁ গতিকে তাত সেই হলটোত অন্ততঃ আমাৰ কথা বতৰা হয় তামোলপুৰ তাত আমি এটা প্ৰজেক্ট কৰিবৰ কাৰণেও কিছু চিন্তা চৰ্চা আগবঢ়াইছোঁ তামোলপুৰ ইয়াৰ পৰা এইটোৱে শিকিবলগীয়া আছে যে আমি চৰকাৰী চাকৰিৰ পিছে নগৰি পেলাই আমি ল'ৰা ছোৱালীবিলাকক ইয়াৰ জৰিয়তে সংস্থাপিত কৰাৰ এটা বিশেষ পদক্ষেপ আমি ল'ব পাৰোঁ আৰু চৰকাৰে এই ব্যৱস্থাটো ল'ব পাৰে তো আমি আশা কৰিম ভৱিষ্যতে অনাগত দিনত আমাৰ BTR অঞ্চলত যেতিয়া নতুন চৰকাৰ আহিব তেতিয়া এনেকুৱা ধৰণৰ পদক্ষেপৰ জৰিয়তে আমাৰ নিবনুৱাসকলৰ সমস্যা সমাধান কৰিব আৰু আমাৰ ডেকা ল'ৰা ছোৱালীবিলাকে ইয়াৰ পৰা এটা শিক্ষা ল'ব লাগে যে ইয়াৰ জৰিয়তে নিজক সংস্থাপিত কৰাৰ লগতে আমাৰ ৰাজ্যৰ আমাৰ দেশৰ মানে যিটো GDP আমি মানে বাঢ়াব পাৰিম ছাৰ আপুনি BTR কথা কৈছে এতিয়া কিবা এটা বিজনেছ আৰম্ভ কৰিবলৈ কেপিটেল লাগে আৰু আপোনালোকৰ চৰকাৰৰ পৰা কেনেকুৱা ধৰণৰ মানে সহায় সহযোগিতা মানে কৰিব নিবনুৱাসকলে না সেইটোতো আমি BTR চুক্তিৰ আধাৰত যিবিলাক দফা আছে এই দফাৰ জৰিয়তে নিবনুৱাসকলক সংস্থাপিত কৰা আৰু ঔদ্যোগিক ব্যৱস্থা কৰা উদ্যোগ স্থাপন কৰা তাৰোপৰি বিভিন্ন ধৰণৰ পেকেজ আনি পেলাই ল'ৰা ছোৱালীক মানে বা ডেকা ল'ৰা ছোৱালী বা নিবনুৱা সমস্যা সমাধান কৰাৰ এটা যি পদক্ষেপ আছে তাৰ জৰিয়তে আমি এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক বা এনেকুৱা ধৰণৰ ফাৰ্মবিলাক আমি গঢ়ি পেলাই ল'ৰা ছোৱালীক সহায় কৰিব পাৰিম আমাৰ বেকাৰ ল'ৰা ছোৱালীবিলাকক সহায় কৰিব পাৰিম আমাৰ এটা আশা আছে যে যি নতুন চৰকাৰ আহিবলগীয়া আছে BTR অঞ্চলত এই নতুন চৰকাৰে যাতে এনেকুৱা ধৰণৰ পদক্ষেপ লৈ পেলাই আমাৰ ল'ৰা ছোৱালীবিলাকক সহায় কৰে ছাৰ লোনৰ ক্ষেত্ৰত মানে বিশেষকৈ নিবনুৱা যুৱক যুৱতীসকলে মানে পাবলৈ সক্ষম নহয় মানে চৰকাৰৰ পৰা কিবা এটা অনুদান মানে কিবা এটা কৰিব পৰা নাই সেইটো চৰকাৰবিলাকৰ ইচ্ছাৰ কথা সেইটো গভৰ্ণমেণ্টে বহুত ফাণ্ড আছে চেণ্ট্ৰেলৰ পৰা ফাণ্ড আছে ষ্টেট ফাণ্ড আছে তো আমাৰ BTCৰ স্পেচিয়েল পেকেজ আছে সেইবিলাকৰ পৰাই আমাৰ ল'ৰা ছোৱালীবিলাকক বা আমাৰ নিবনুৱাসকলক আমি এনেকুৱা ধৰণৰ মানে আৰ্থিক সাহায্য প্ৰদান কৰি পেলাই এই উদ্যোগবিলাক গঢ়ি তুলিব পৰা যাব